Hello everybody, welcome to the channel. কালি আমি শিকিছিলো যে এটা শেয়াৰ কিনি কেনেকে এটা কোম্পানীৰ মালিক হ'ব পাৰি। কিন্তু এইবোৰ শেয়াৰ ক'ত কিনা বেচা কৰিব পাৰি? NSE কি হয়? BSE কি হয়? নিফটি আৰু সেনসেক্স কি হয়? আৰু তাতকৈ ডাঙৰ কথা যে এটা শেয়াৰ ওপৰলে বা তললে কিয় যায়? আৰু আজিৰ ভিডিঅ'টো একেবাৰে শেষলৈ চাব, তেতিয়া আপোনালোকৰ মনত এই যিখিনি ভাবি থকা কথাখিনি যে কিয় ওপৰলৈ যায় কিয় তললৈ যায় NSE BSE কি হয় এইবোৰ সম্পূৰ্ণ কথাৰ উত্তৰ আজি ভিডিঅ'টো আপুনি শেষলৈকে চালে উত্তৰখিনি পাব। এতিয়া ফাৰ্ষ্ট আমি শিকিম প্ৰাইমাৰী মাৰ্কেট আৰু সেকেন্ডাৰী মাৰ্কেট কি। এতিয়া ধৰি লওক টাটা মটৰছে প্ৰথমবাৰৰ বাবে মানুহৰ পৰা পইচা কালেকশ্যন কৰিব বিচাৰিছে বা পইচা সংগ্ৰহ কৰিব বিচাৰিছে কোম্পানী সম্প্ৰসাৰণৰ কাৰণে। তেতিয়া এটা কোম্পানীয়ে ফাৰ্ষ্ট IPO আনে। এতিয়া যেতিয়া IPO-টো আনিব, IPO-ৰ সম্পূৰ্ণ মিনিংটো হ'ল ইনিচিয়েল পাব্লিক অফাৰিং। মানে যিটো আৰম্ভণিতে পাব্লিকক যিটো প্ৰাইজত অফাৰ কৰা হয়, সেই কাৰণে সেই শ্বেয়াৰটোৰ দাম সেই ইনিচিয়েল প্ৰাইজত অফাৰ কৰাৰ কাৰণে তাৰ নাম দিয়া হয় ইনিচিয়েল পাব্লিক অফাৰিং। এই IPO-ৰ যোগেদি আপুনি এটা কোম্পানীৰ পৰা পোনপটীয়াকৈ শ্বেয়াৰ কিনিব পাৰে। আৰু যেতিয়া আপুনি পোনপটীয়াকৈ এটা শ্বেয়াৰ কিনিব এটা কোম্পানীৰ পৰা IPO-ৰ যোগেদি, তাক সেইটো আপোনাৰ তেতিয়া প্ৰাইমেৰী মাৰ্কেটত সেই শ্বেয়াৰটো কিনা বেচা হয়। কিন্তু আপুনি IPO-টো লঞ্চ হোৱাৰ পাছত যদি আকৌ আপুনি সেই শ্বেয়াৰটো কিনা বেচা কৰিব বিচাৰে, তেতিয়া কিন্তু আপুনি প্ৰাইমেৰী মাৰ্কেটৰ পৰা কিনা বেচা কৰিব নোৱাৰে। তেতিয়া আপুনি সেকেন্ডাৰী মাৰ্কেটৰ পৰা কিনা বেচা কৰিব লাগিব। এতিয়া সেকেন্ডাৰী মাৰ্কেটৰ পৰা কিনা বেচা কৰিবৰ কাৰণে আপুনি কিছুমান ব্ৰকাৰ ইউজ কৰিব লাগিব। ইণ্ডিয়াত আপোনাৰ বহুত ডাঙৰ ডাঙৰ ব্ৰকাৰ আছে। যেনে আপোনাৰ ইণ্ডিয়াৰ যিকেইটা টপ 5 ব্ৰকাৰ, জিৰোধা আছে, আপষ্টক্স আছে, এঞ্জেল ওৱান আছে, এনেকে বিভিন্ন ধৰণৰ ব্ৰকাৰ আছে। আৰু আপোনাৰ গ্ৰো আছে। এই ব্ৰকাৰবোৰক আপোনাৰ এই ব্ৰকাৰবোৰৰ পৰা আপুনি কিনিব লাগিব, যাক আপোনাৰ সেকেন্ডাৰী মাৰ্কেট বুলি কোৱা হয়। এতিয়া আমি ফাৰ্ষ্ট জানিম NSE আৰু BSE কি। NSE হ'ল নেশনেল ষ্টক এক্সচেঞ্জ, BSE হ'ল বম্বে ষ্টক এক্সচেঞ্জ। আগতে আমাৰ ভাৰতবৰ্ষত বম্বে ষ্টক এক্সচেঞ্জ আছিলে। যেতিয়া আপোনাৰ 1992 1995ৰ সময়ত বম্বে ষ্টকছে আছিলে। তাৰপিছত আপোনাৰ আকৌ নতুনকে আপোনাৰ NSE মানে নেশনেল ষ্টক এক্সচেঞ্জ আপোনালোকৰ ইয়াত মানে ভাৰতত ইন্ট্ৰডিউচ হ'ল। আৰু আজিৰ তাৰিখত বম্বে ষ্টকছতকৈ আপোনাৰ নেশনেল ষ্টক এক্সচেঞ্জ বৃহৎ হয়। এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম সেনসেক্স আৰু নিফটি কি হয়। আপুনি এতিয়াই হওক লাগিলে আগতে হওক, আগতে যদি আপোনাৰ পুৰণা কিবা চিনেমা যদি চাইছিলে, তেতিয়া আপোনালোকে চিনেমাৰ পৰা প্ৰায় শুনিছিলে যে সেনসেক্স ইমান পইণ্ট 500 পইণ্ট ওপৰলৈ গ'ল, আজি সেনসেক্স 700 পইণ্ট পৰিলে, বা নিফটি এতিয়া যদি আপুনি চিনেমাবোৰত দেখে বা টিভিত দেখে বা নিউজত যদি চায়, তেতিয়া আপুনি দেখিব যে নিফটি আজি 600 পইণ্ট পৰিলে, বা নিফটি 500 পইণ্ট পৰিলে, বা 300 পইণ্ট 200 পইণ্ট পৰিলে। আৰু এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে টিভিত এতিয়া চালে প্ৰায়ে দেখিব। কিন্তু এই এতিয়া মূল প্ৰশ্নটো হ'ল যে এই নিফটি আৰু সেনসেক্স কি হয়। নিফটি হৈছে ইণ্ডিয়াৰ প্ৰথম 50টা কোম্পানীৰ পাৰফৰ্মেন্স। এতিয়া প্ৰতিটো কোম্পানীৰে এটা প্ৰাইজ আছে, মানে শ্বেয়াৰৰ প্ৰাইজ আছে। এই গোটেইখিনি সামৰি পিনে সেই আপোনাৰ গোটেইখিনিৰ যিটো পাৰফৰ্মেন্স, সেইটো নিফটিত আপুনি দেখিব পাৰিব। বোলে নিফটি যদি ওপৰলৈ গৈছে, মানে সেই 50টা কোম্পানী ওপৰলৈ গৈছে, বা নিফটি যদি তললৈ পৰিছে, তেতিয়াহ'লে সেই 50টা কোম্পানী তললৈ পৰিছে। ঠিক এইদৰে আজি যেনেকে নিফটি আছে, সেনেকে আজিৰ পৰা 20 বছৰ বা 30 বছৰ আগত যেতিয়া মানে NSE নাছিলে, অকল BSE আছিলে, তেতিয়া BSEত আপোনালোকৰ সেই যিটো সেনসেক্সটো সেই একেধৰণে কাম কৰিছিলে। বোলে আজি 500 পইণ্ট সেনসেক্স পৰিলে, বা কাইলৈ বোলে সেনসেক্স বোলে 600 পইণ্ট ওপৰলৈ উঠিলে, তাৰ মানে সেই প্ৰথম 30টা কোম্পানীৰ যিটো পাৰফৰ্মেন্স, সেইটো আপুনি সেনসেক্সত দেখা পায়। এতিয়া আপুনি যিকেইটা ডাঙৰ ডাঙৰ কোম্পানী আছে, সেনেকে আপুনি যদি লক্ষ্য কৰে, বেছিভাগ যদি ডাঙৰ কোম্পানী ওপৰলৈ যায়, তেতিয়া সদায় নিফটি ওপৰলৈ যায়। আৰু বেছিভাগ ডাঙৰ ডাঙৰ কোম্পানী যদি তললৈ পৰে, তেতিয়া সদায় নিফটি তললৈ পৰে। এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম যে এটা
শ্বেয়াৰৰ প্ৰাইচ ওপৰলৈ বা তললৈ কিয় যায়, এইটোৱে হ'ল ষ্টক মাৰ্কেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। এতিয়া শ্বেয়াৰৰ প্ৰাইচ ওপৰলৈ যায় আৰু তললৈ যায়, কিয় যায়, তাতে দুটা কথা আহি পৰে। এটা হ'ব আপোনাৰ ডিমাণ্ড আৰু এটা হ'ল ছাপ্লাই। যেতিয়া এটা শ্বেয়াৰ বেছিভাগ মানুহে কিনিব বিচাৰে তেতিয়া শ্বেয়াৰটো সদায় ওপৰলৈ যায়, আৰু ওপৰলৈ যোৱাৰ পাছত যেতিয়া এটা শ্বেয়াৰ, সেই একেটা শ্বেয়াৰে মানুহে সৰহ সংখ্যক মানুহে বেচিবলৈ চেষ্টা কৰে, তেতিয়া সেই শ্বেয়াৰটো আকৌ তললৈ যায়। ধৰি লওক এটা শ্বেয়াৰ, এইকেইদিন আমি ৰিলায়েন্স আৰু টাটাৰ কথাই কৈ আছো, গতিকে আজি আমি ৰিলায়েন্সৰ কথাই যদি আমি এতিয়া উদাহৰণস্বৰূপে লওঁ, তেতিয়া যেতিয়া ৰিলায়েন্সত বেছি সংখ্যক মানুহে ৰিলায়েন্সটো যদি কিনিব বিচাৰে, তেতিয়াহ'লে ৰিলায়েন্সটো ওপৰলৈ গুচি যাব। কিন্তু ই এটা লেভেলৰ পাছত ওপৰলৈ যোৱাৰ পাছত যেতিয়া এটা নিৰ্দিষ্ট লেভেল এটা পাব, তাত যেতিয়া সৰহ সংখ্যক মানুহে বিক্ৰী কৰিব বিচাৰিব শ্বেয়াৰটো, তেতিয়া আপোনাৰ ৰিলায়েন্স আকৌ তললৈ পৰিব। ইয়াৰ অৰ্থ হ'ল যেতিয়া ৰিলায়েন্সটো ওপৰলৈ যাব, তাত যদি বেছি মানুহে কিনিব বিচাৰে তেতিয়াহ'লে তাত ডিমাণ্ড ক্ৰিয়েট হ'ব। কিন্তু যেতিয়া বেছি মানুহে চেল কৰিব বিচাৰিব, তেতিয়া কিন্তু তাত ছাপ্লাই ক্ৰিয়েট হ'ব, আৰু ছাপ্লাই ক্ৰিয়েট হ'লে সি আকৌ তললৈ পৰিব। কিন্তু ডিমাণ্ড ক্ৰিয়েট যদি হয় তেতিয়াহ'লে সি ওপৰলৈ যাব। আৰু এতিয়া আমি ডিমাণ্ড আৰু ছাপ্লাই কেনেকৈ চাই, আমি এটা সৰু উদাহৰণেৰে আমি কম্পিউটাৰ স্ক্ৰীণত আমি চাৰ্টত চাম। প্ৰথমতে নিফটিত চাম আৰু তাৰপিছত ৰিলায়েন্স বা টাটা কোনোবা এটা শ্বেয়াৰত আমি চাম। ইয়াত আমি চাবলৈ বহু ধৰণৰ উপায় আছে, বহু ধৰণৰ টুলছ আছে, কিন্তু আমি আজি দুটা ধৰণে চাম। এটা হ'ল ডিমাণ্ড ছাপ্লাই, যাক আমি ছাপোৰ্ট ৰেজিষ্টেন্স বুলি কওঁ। এতিয়া য'ত ডিমাণ্ড ক্ৰিয়েট হয় তাত ছাপোৰ্ট থাকে, য'ত ছাপ্লাই ক্ৰিয়েট হয় তাত আপোনাৰ ৰেজিষ্টেন্স থাকে। এতিয়া আমি দুটা বস্তু চাম। এতিয়া ছাপোৰ্ট ৰেজিষ্টেন্স চাম আৰু এটা ট্ৰেণ্ড লাইন চাম। এতিয়া এই দুটাৰ জৰিয়তে মই আপোনালোকক চাৰ্টত বুজাবলৈ চেষ্টা কৰিম কেনেকৈ ডিমাণ্ড ছাপ্লাই চাই, আৰু লগতে কেনেকৈ আপোনাৰ সেই বস্তুটো ওপৰলৈ যাব নে তললৈ যাব সেইবোৰ আপুনি পাছত গম পাব। কিন্তু জোনটো আপুনি আইডেন্টিফাই কৰিব শিকিব, যে কেনেকৈ এটা জোন আপোনালোকে আইডেন্টিফাই কৰিব পাৰে, তাৰ বিষয়ে আপোনালোকে গম পাব। অলপ আগতে আপোনালোকক কৈছিলো যে এইবোৰ শ্বেয়াৰ কিনা বেচা সদায় ব্ৰকাৰত হয়। গতিকে আজি আমি চাবলৈ চেষ্টা কৰিম এটা ব্ৰকাৰত আপুনি যদি নিফটি চাৰ্টখন খোলে, নিফটি চাৰ্টখন কেনেকুৱা হ'ব। এইখন হ'ব নিফটি চাৰ্ট। আমি ফুল স্ক্ৰীন কৰি চাবলৈ চেষ্টা কৰিছো। ইয়াতে আপোনাৰ কেণ্ডেল কিছুমান থাকে, দেখিছেনে? ইয়াত বেলেগ বেলেগ কেণ্ডেল আছে, ৰঙা বগা ৰঙা আৰু গ্ৰীণ কালাৰ আছে, ৰেড আছে, গ্ৰীণ ৰেড গ্ৰীণ ৰেড গ্ৰীণ। ৰেড মানে হৈছে তললৈ অহা, গ্ৰীণ হৈছে ওপৰলৈ যোৱা। এতিয়া ইয়াতে কেণ্ডেলৰ কিছুমান টাইম ফ্ৰেম থাকে। টাইম ফ্ৰেমখিনি আমি চালে ইয়াত দেখিম। ইয়াত যদি আমি 1 মিনিট চাওঁ, এডাল হ'ব 1 মিনিটৰ কেণ্ডেল। এতিয়া আপোনাৰ সেনেকে আপোনাৰ এডাল যদি চাওঁ, এইটো 1 ঘণ্টাৰ কেণ্ডেল। এইখিনি হ'ব আপোনাৰ 1 ঘণ্টাৰ কেণ্ডেল। কিন্তু আপুনি তাৰ তলত যদি আৰু চাই, এইটো হ'ব 1 দিনৰ কেণ্ডেল। তাৰপিছত আছে 1 সপ্তাহ, তাৰপিছত আছে 1 মাহ। আমি প্ৰথমতে 1 দিনৰ চাওঁ। এইটো আপোনাৰ নিফটি চাৰ্টখন 1 দিনৰ কেণ্ডেল, 1 ডে কেণ্ডেল বুলি কয়। 1 ডে কেণ্ডেলত আমি চাইছো। এতিয়া নিফটি আমি যদি চাওঁ, আমি অকমান যদি পাছলৈ গৈ পিনে চাওঁ, তেতিয়া আমি ইয়াত কি দেখিম? আপুনি দেখিছেনে চাৰ্টখন এতিয়া আপুনি নিশ্চয় দেখিছে চাগে। এতিয়া আপোনালোকে দেখিছে চাৰ্টখন, এইখিনি নিফটি ইয়ালৈ গৈছে, ইয়াৰ পৰা আকৌ তললৈ পৰিলে। ঠিক এইদৰে ওপৰলৈ গৈ পিনে আকৌ ইয়াৰ পৰা গৈ পিনে এইখিনি তললৈ পৰিলে। তাৰ মানে কি? তাৰ মানে হ'ল ইয়াতে আপোনাৰ ইয়াতে চাব লাগিব।
এতিয়া আপোনালোকে ইয়াত এটা বস্তু লক্ষ্য কৰিব, এইটো বস্তু দেখিছেনে? এতিয়া প্ৰাইচটো ওপৰলৈ গৈ পিনে এইখিনিত চুই পিনে তললৈ গুচি আহিছে, আকৌ ওপৰলৈ যাবলৈ চেষ্টা কৰিছে, গৈ পিনে এইখিনিৰ পৰা গুচি আহিছে। এখন নিফটি চাৰ্ট আপোনাক দেখাই আছো। এতিয়া আপোনাৰ তললৈ গৈ পিনে ঘূৰি আহিছে, তাৰ মানে কি এইখিনিত এটা সাপ্লাই সৃষ্টি হৈছে, মানে ইয়াৰ পৰা ওপৰলৈ গৈ পিনে এনেকে গৈ পিনে এইখিনিত সি ইয়াৰ পৰা তললৈ গুচি আহিছে, তাৰ মানে কি এইখিনিত সাপ্লাই সৃষ্টি হৈছে, মানুহে ইয়াত চেল কৰিব বিচাৰি আছে, আৰু যেহেতু মানুহে এইখিনিত চেল কৰিব বিচাৰি আছে সেইকাৰণে ই ইয়াৰ পৰা এইখিনিলৈ তললৈ গুচি আহিছে। ঠিক এইদৰে আমি যদি ডিমান্ড চাওঁ, এতিয়া আপোনাৰ এই জোনটোত এটা ডিমান্ড আছে, আপুনি ডিমান্ডটো যদি চাই এইখিনিত দেখিছে ইয়াৰ পৰা প্ৰাইচটো ওপৰলৈ গুচি গৈছে, এইখিনিৰ পৰা প্ৰাইচটো ওপৰলৈ গুচি গৈছে, তাৰপিছত আপোনাৰ সেনেকে এইটো আপোনাৰ এটা ডিমান্ড জোন হিচাপে ধৰা হয়। এতিয়া আপোনাক মই দেখাই আছো এইটো সাপোৰ্ট আৰু ৰেজিস্ট্যান্স। ইয়াতে আপোনাৰ আৰু আগলৈও যদি যায় বা পাছলৈও যদি যায় বা আপোনাৰ বেলেগ বেলেগ টাইম ফ্ৰেমতো যদি চাই, আপোনাৰ বেলেগ বেলেগ হৰাইজন মানে টাইম হৰাইজনতো যদি চাই আপুনি ইয়াতো দেখিব ইয়াতে এটা সাপ্লাই আছে, ইয়াত এটা সাপ্লাই জোন আছে, আপুনি দেখিছেনে বাৰু? চাওকচোন, আপুনি চালে খুব সুন্দৰকৈ দেখিব ওপৰলৈ গৈছে প্ৰাইচটো, ওপৰলৈ প্ৰাইচ গৈ পিনে এইখিনিত আহিছে আৰু ওপৰলৈ গুচি গৈছে, গতিকে এইখিনিলৈ আহিছে, ই অকমান তললৈ আহিলেও এইখিনিত আপোনাৰ আকৌ ডিমান্ড জোনটো আৰু ইয়াত ক্ৰিয়েট হৈছে, ই যেতিয়া ডিমান্ড বাঢ়িছে সি নিফটি ওপৰলৈ গুচি গৈছে, কিন্তু তললৈ আহি পিনে এইখিনি তললৈ আহি পিনে ই খুন্দা খাই পিনে আকৌ ওপৰলৈ গুচি গৈছে। তাৰপিছত আপোনাৰ এই জোনটো তললৈ গুচি আহি ইয়াত সাপ্লাই সৃষ্টি হ'ল, সাপ্লাই সৃষ্টি হৈ পিনে আপোনাৰ আকৌ লাহে লাহে তললৈ গুচি গ'ল, যিহেতু আকৌ আপোনাৰ ডিমান্ড জোন পালে সি আকৌ ওপৰলৈ গুচি গ'ল, কিন্তু ওপৰত নাপালে সি প্ৰাইচটো তললৈ যিহেতু আহিলে, অহাৰ পাছত এইখিনিত আপোনাৰ আকৌ ডিমান্ড জোন সৃষ্টি হ'ল, সি ওপৰলৈ গুচি গ'ল, ওপৰলৈ গৈ পিনে এইবোৰত আকৌ আপোনাৰ ডিমান্ড আহিলে, আকৌ ডিমান্ডৰ কাৰণে সি ওপৰলৈ গুচি গ'ল, গৈ পিনে সি আকৌ এইখিনি পালেগে, ইয়াত আকৌ সাপ্লাই সৃষ্টি হ'ল, সাপ্লাই সৃষ্টি হৈ পিনে আপোনাৰ আকৌ এইখিনি পালেহি প্ৰাইচটো, য'ত আপোনাৰ আকৌ ডিমান্ড ক্ৰিয়েট হ'ল। এইটো হ'ল আপোনাৰ, মই আপোনাক বৰ্তমান দেখাইছো এইটো ট্ৰেন্ড লাইনত, মই আপোনাক এইটো দেখাইছো সাপোৰ্ট আৰু ৰেজিস্ট্যান্সত। ইয়াৰ পাছত আপুনি আৰু এটা বস্তু আছে, সেইটো হ'ল আপোনাৰ ট্ৰেন্ড লাইন বুলি কয়। এতিয়া ট্ৰেন্ড লাইনটো কি হয়, আমি সেইটো কেনেকে গম পাম কি হয়? এতিয়া আপুনি চাবচোন, আমি চাৰ্টখন অকমান ডাঙৰ কৰি দিছো, ডাঙৰ কৰি পিনে আমি যদি আপোনাক ইয়াত দেখাও ট্ৰেন্ড লাইন দেখিছেনে? ইয়াত আপুনি এইটো টুলটো ক্লিক কৰিলে ওপৰতে দেখিব আপুনি ট্ৰেন্ড লাইন, তাৰপিছত আপোনাৰ এইটো হৰাইজন্টেল লাইন, যিটো মই আপোনালোকক অলৰেডি দেখালো, এইকেইটা লাইনক হৰাইজন্টেল লাইন বুলি কয়, য'ত আপুনি ডিমান্ড আৰু সাপ্লাইটো আইডেন্টিফাই কৰিব পাৰে। কিন্তু যদি আপুনি ট্ৰেন্ড লাইন হিচাপে চাই, তেতিয়াহ'লে ট্ৰেন্ড লাইন আপুনি আঁকিব লাগিব, ইয়াৰ পৰা ধৰি লওক আপুনি এইখিনিৰ পৰা এনেকে আঁকিলে, ধৰিব পাৰিছেনে বাৰু? কিবা এটা আপোনালোকে চাওক, খুব সুন্দৰকে আঁকিব পৰা গৈছে। ইয়াত আপোনাৰ প্ৰাইচটো ওপৰত এইখিনিত সাস্টেইন কৰি আছিলে, দেখিছেনে বাৰু? প্ৰথমতে বাৰু মই আপোনাক এইডাল আঁতৰাই দিওঁ, ইয়াতে দেখিছেনে এইটো এটা ডাউন ট্ৰেন্ডত, মানে তলৰ পিনে ই খুন্দা খাই তললৈ গুচি আহিছে, ইয়াত এইটো এটা পেটাৰ্ণ বনালে, এইটো আপুনি ট্ৰেন্ড লাইনত ওপৰলৈ এইখিনি আহিছে তললৈ, ইয়াত আপোনাৰ যিহেতু এইটো তললৈ গৈ আছে, এইটো ওপৰলৈ গৈ পিনে ইয়াত আকৌ আপোনাৰ সাপ্লাই সৃষ্টি হ'ল, তললৈ আহিলে, আকৌ ওপৰলৈ গ'ল, সাপ্লাই সৃষ্টি হ'ল, তললৈ আহিলে, আকৌ ওপৰলৈ গ'ল, সাপ্লাই সৃষ্টি হৈ তললৈ গুচি আহিলে, এইবাৰ তললৈ আহি এই জেগাটো আপোনাৰ এইবাৰ তললৈ আহি মই আপোনাক দেখাই দিছো বস্তু এটা, এই তললৈ আহি এইটো যিটো ল' আছিলে, এইটো ল'টো ব্ৰেক কৰি দিলে,
এইটো লো ব্ৰেক কৰি দিলে আৰু যেতিয়া লো ব্ৰেক কৰি দিলে সি যেতিয়া তললৈ গুচি আহিলে একবাৰ সি তললৈ অহাৰ পিছত তেতিয়া আপুনি লক্ষ্য কৰিব ইয়াত আপোনাৰ এটা নতুন চেনেল বনালে ইয়াত নতুন এটা চেনেল বনালে ইয়াত আমি আৰু এটা লিখিব পাৰিম ট্ৰেন্ড লাইন তেতিয়া আমি বুজাত সহজ হ'ব সি যেতিয়া নতুন ট্ৰেন্ড লাইন বনায় তাৰপিছত সি এডাল ফলো নকৰে আৰু ওপৰডাল সেইকাৰণে মই ডিলিট কৰি দিলোঁ এতিয়া আপুনি ইয়াত চালে আপুনি দেখিব লক্ষ্য কৰিছেনে বাৰু ইয়াত চাব ইয়াৰ পৰা আহি পিনে সাপ্লাই সৃষ্টি হ'ল আকৌ আহিলে আহি পিনে এইখিনি ডিমান্ড সৃষ্টি হ'ল কিন্তু ওপৰলৈ গ'ল কিন্তু যেহেতু এই ট্ৰেন্ড লাইনডালৰ আধাৰত এইখিনিত যেহেতু আপোনাৰ সেলাৰ্স আছে ৰবক মই আপোনাক দেখাই দিওঁ এইখিনিত যেহেতু সেলাৰ্স বহি আছে সেইকাৰণে ইয়াৰ পৰা সি ওপৰলৈ যাব পৰা নাই সি ইয়াত যেতিয়া চুইছে আকৌ তললৈ গুচি আহিছে আকৌ আপুনি যদি ইয়াৰ পৰা যেনে তেনে নি পিনে ওপৰ পালেগে ইয়াত আকৌ সেলাৰ্স আছে ইয়াত সেলাৰ্স আছে কাৰণে সি আকৌ ওপৰলৈ যাব পৰা নাই কিন্তু ই এনেকে খুন্দা খাই যেতিয়া তললৈ আহিছে তাত আপোনাৰ আকৌ যিটো তলত ডিমান্ড জোন আছে এই ডিমান্ড জোনটো ওচৰ পাইছে সেইখিনিত ইয়াত আকৌ বায়াৰ্ছৰ সৃষ্টি হৈছে সেইকাৰণে যিখিনি বায়াৰ্ছৰ সৃষ্টি হৈছে সেই বায়াৰ্ছে আকৌ ওপৰলৈ লৈ গৈছে ওপৰলৈ লৈ গৈ পিনে সি ওপৰলৈ গৈছে ন তাৰপিছত ইয়াতে আপোনাৰ ওপৰলৈ যোৱাৰ পিছত এইখিনিত আকৌ সাপ্লাই সৃষ্টি হৈছে সাপ্লাই সৃষ্টি হৈ পিনে ইয়াতে আপোনাৰ সাপ্লাই সৃষ্টি হোৱাৰ পিছত ইয়াত আপোনাৰ আকৌ ট্ৰেন্ড লাইন এটা বনিছে চাওক ধুনীয়াকে খুব সুন্দৰকে ইয়াত দেখা ধৰা পৰিছে বস্তুটো দেখিছেনে বাৰু আপোনালোকে ইয়াত খুব সুন্দৰকে ধৰা পৰিছে এইটো চাওক ইয়াত আকৌ এটা এইখিনিত সাপ্লাই সৃষ্টি হৈছে তললৈ আহিছে আকৌ ওপৰলৈ গৈছে ইয়াত ডিমান্ড সৃষ্টি হৈছে আকৌ ওপৰলৈ গৈছে সাপ্লাই সৃষ্টি হৈছে সাপ্লাই সৃষ্টি হৈ আকৌ তললৈ পৰিছে তাৰপিছত আপোনাৰ ওপৰলৈ গৈছে এটা খুব সুন্দৰকে এইটো ধৰা পৰিছে তাৰপিছত আপুনি এই বস্তুটো সবতে চাব পাৰিব সব চাৰ্টতে চাব পাৰিব সব চাৰ্টতে চাব পাৰিব এইটো মই আপোনালোকক দেখালো এতিয়া নিফটি কিন্তু আপোনালোকে যদি মই যদি আপোনাক বেলেগ এটা দেখাও বোলে আপোনাক এতিয়া মই ৰিলায়েন্সত আকৌ দেখাম এখন আমি খুলিছো বৰ্তমান ৰিলায়েন্সৰ চাৰ্ট এতিয়া ৰিলায়েন্সত আপুনি যদি চাই আপোনালোকে ইয়াত এটা বস্তু লক্ষ্য কৰিব এইটো হল আপোনাৰ এটা সেলিং জোন তললৈ যদি আপুনি যায় তাৰ তলত আপুনি দেখিব দেখিছেনে বাৰু যেতিয়া আপোনাৰ তাৰ তলতো যদি আপুনি চাবলৈ বিচাৰে লক্ষ্য যদি কৰে তেতিয়া আপুনি দেখিব আৰু ওপৰতো আপুনি যদি লক্ষ্য কৰে লাইন এতিয়া আপোনালোকে দেখিছে ওপৰত এটা সেলিং জোন আছে এতিয়া ফাৰ্স্ট মই আপোনাক ইয়াৰ পৰা দেখাও প্ৰথমতে ইয়াত চাওক সেলিং জোন আছিলে তাৰপিছত তললৈ আহিলে এইটো এটা বাইং জোন ইহঁতে বনালে তাৰপিছত মাৰ্কেট ওপৰলৈ গুচি গ'ল এইখিনিৰ পৰা ঘূৰি আহি পিনে আপুনি আকৌ ইয়াত যদি লক্ষ্য কৰে ইয়াত আপোনাৰ এটা ডিমান্ড জোন হ'ল ওপৰলৈ গুচি গৈ পিনে আকৌ আপোনাৰ আপ ডাউন হৈ পিনে আকৌ তললৈ আহিলে আকৌ ইয়াত ডিমান্ড ক্ৰিয়েট হ'ল ওপৰলৈ গুচি গ'ল এইখিনিত হ'ল আপোনাৰ আকৌ সাপ্লাই
সাপ্লাই হোৱাৰ কাৰণে সি আকৌ তললৈ আহিলে, তললৈ আহি পিনে এই কেণ্ডেলডাল এই লাইনডাল দেখিছেনে আপুনি, এডাল হ'ল আপোনাৰ ট্ৰেন লাইন, আকৌ ট্ৰেন লাইনৰ তলত আপোনাৰ আকৌ ইয়াত সি খুন্দা খাই পিনে এইখিনিত খুন্দা খাই পিনে সি গুচি গ'ল, এইখিনিত আপোনাৰ আপ এণ্ড ডাউন কৰি সি ফাইনেলি এইটো ব্ৰেক কৰি দিলে। এইবোৰ ব্ৰেক কেনেকৈ কৰে সেইবোৰ মই পাছতো শিকাম আপোনালোকক। সেইটো ব্ৰেক কৰি পিনে সি ওপৰলৈ গুচি গ'ল, ওপৰলৈ গুচি গৈ পিনে এইখিনিতো ডিমাণ্ড চাপ্লাই সৃষ্টি হৈছে, এই জেগাখিনিত এইখিনি ডিমাণ্ড চাপ্লাই সৃষ্টি হৈ পিনে এইখিনিত সি ওপৰলৈ গুচি গ'ল, ওপৰলৈ এইটো সি হাই বনাই পিনে সি তললৈ গুচি আহিলে, কিন্তু তললৈ আহি এইটো ব্ৰেক কৰি দিলে, ব্ৰেক কৰি আকৌ সি এটা এন পেটাৰ্ণ বনায়, এইবোৰ পাছত মই শিকাম আপোনালোকক। তললৈ আহিলে, তললৈ আহি এইখিনিৰ পৰা সি আকৌ ওপৰলৈ গুচি গ'ল, ওপৰলৈ আহি পিনে ইয়াত সি আকৌ চাপ্লাই সৃষ্টি কৰিলে, তললৈ আহিলে, এইখিনিত সৰু এটা ডিমাণ্ড জন এইখিনিত এটা সৰু অকণমানিকে ডিমাণ্ড জন এটা বনালে, চাওক খুব সুন্দৰকে এইটো ওলাই পৰিছে। ডিমাণ্ড জন বনাই সি আকৌ সেই ডিমাণ্ড জনৰ পৰা ওপৰলৈ গুচি গ'ল, য'ত আপোনাৰ সেই ওপৰত চেলাৰ্ছ আছিলে, সেই চেলাৰ্ছত আকৌ চেলাৰ্ছ আছিলে, সেইখিনিত আকৌ মানুহে চেল কৰি পিনে তললৈ লৈ আহিলে। এতিয়া নিফটি হওক, আপোনাৰ ৰিলায়েন্স হওক, টাটা মটৰ্ছ হওক, যিমানবোৰ ষ্টক আছে চব এনেকে ধৰণে কাম কৰে। এতিয়া মই আজি আপোনালোকক দেখালো, নিফটি দেখালো, ৰিলায়েন্স দেখালো, ঠিক এনেকে আপোনালোকৰ নিফটি 50ত আপোনাৰ বহুত কোম্পানী আছে, 50টা কোম্পানী আছে। আপোনালোকে এইকেইদিন অকমান লক্ষ্য কৰিব আপোনালোকে যিকোনো 5টা ষ্টক 4টা ষ্টক আপোনালোকে চাব, কেনেকে ডিমাণ্ড চাপ্লাই জোন বনাব পাৰি, কেনেকে চাৰ্টখনে কাম কৰে, তেতিয়া আপোনালোকৰ মাইণ্ডত থকা যিবোৰ কুৱেশ্যন আছে সেইবোৰ অকমান ক্লিয়াৰ হ'ব। আৰু আজিৰ ভিডিঅ'ত নিশ্চয় লাইক কৰিব আশা কৰিছো। তাৰপিছত আপোনাৰ কিবা যদি প্ৰশ্ন থাকে মোক কুৱেশ্যন সুধিব পাৰিব তলত, আৰু আপোনাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনৰ তলত আপোনালোকৰ আপষ্টক্সৰ যিটো ব্ৰকাৰ হয়, এইটো খুব ভাল ব্ৰকাৰ হয়, আমি ব্ৰকাৰৰ ওপৰতো পাছত আলোচনা কৰিম। এই ব্ৰকাৰৰ লিংকটো তলত দিয়া আছে, আপোনালোকে তাৰ পৰা ফ্ৰীকে একাউণ্টটো খুলিব পাৰিব। ধন্যবাদ।